এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেল পাব নালাগে। সেইটোৱে দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে। এইটো জামিন পাবই নালাগে। সিহঁতে একদম চিধা শাস্তি পাব লাগে, সেইটোৱে কথা। আৰু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব। ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটো আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ জুবিনদাৰ হত্যাকাৰী অসুৰকেইটা। গৰিমা বৌয়ে কৈছে অসুৰকেইটাৰ ন্যায় নোপোৱালৈকে জামিন পাব নালাগে। সেয়ে আপোনালোকে এই ভিডিঅ'টোত গৰিমা বৌয়ে কি কৈছে আপোনালোকে শুনা পাব। গৰিমা বৌৰ মন্তব্য আপোনালোকে শুনা পাব। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু গৰিমা বৌৰ মুখেৰে শুনক কথাবোৰ। অসুৰকেইটা শাস্তি নোপোৱালৈকে বেল পাব নালাগে, সেইটোৱে কথা। জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে ন্যায় গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা। আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব। সেইটো ৰায় সদায় এনে মানে ৰিজেক্ট হৈ থাকক। আজিৰ কথাই নহয়, এইটো জামিন পাবই নালাগে। সিহঁতে একদম চিধা শাস্তি পাব লাগে, সেইটোৱে কথা। আৰু দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে, কোনো কথা। এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব। গতিকে সকলোকে মৰমেই কৰিছিল। আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটো আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে। সেইটো হাবি ৰেকুৱা আৰু সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ যিটো এটাচমেণ্ট আছে সেইটো আছে। প্ৰচিডিংছবোৰ সোনকালে হওক, সেইটো বিচাৰিছোঁ। বিচাৰ কাৰ্যটো সোনকালে সম্পন্ন হওক, দোষীয়ে শাস্তি সোনকালে পাওক আৰু জামিনৰ কামবোৰ হ'বই নালাগে। সিহঁতে সোমাই থাকে। আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে। কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে আৰু আমি কোনোদিন ভবা নাছিলোঁ। সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয়। এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয়। বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত এইটো নকৰে। এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াললৈ। মোৰ গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন। গতিকে একদম শেষলৈকে সকলো মোক তেনেকৈ আগুৱাই লৈ যাব আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই গৰিমা বৌৰ মুখেৰে শুনিলে কথাবোৰ সম্পূৰ্ণ কথা। আমাৰ জুবিনদাৰ অসুৰকেইটাক শাস্তি নোপোৱালৈকে জামিন নাপায়, জামিন পাব নালাগে। গৰিমা বৌয়ে ক'লে, আপোনালোকে সকলোবোৰ কথা শুনিলে। আৰু আমাক জুবিনদাৰ ন্যায় লাগে, সকলোৱে আমি ন্যায় বিচাৰি আছোঁ। সকলোৱে কমেণ্টত লিখা #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি